Hi friends, মই বিপ্লবী পুনৰ আহিছো আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আৰু আজি মই বনাম এটা ইভিনিং স্নেক্স আৰু এই ইভিনিং স্নেক্সটো হ'ল মেগীৰ পকৰা আৰু তাৰ বাবে মোক লাগিব এক পেকেট মেগী এফাল কুটি লোৱা পিয়াজ দুটা কেঁচা জলকীয়া কুটি লৈছো এটা ডিম আৰু অলপ মান ধনিয়া মই কুটি লৈছো ইয়াত জিৰা গুৰি আৰু হালধি গুৰি আধা চামুচকৈ মই মিলাই লৈছো মিক্স কৰি লৈছো আৰু এয়া মই 3 চামুচ বেসন লৈছো আৰু এয়া 3 চামুচ কৰ্নফ্লোৰ লৈছো এতিয়া মই বেসন কৰ্নফ্লোৰ আৰু ডিমটো মিক্স কৰি লম এতিয়া মই এটা বলত ডিমটো ভাঙি লৈছো ইয়াত মই বেসনখিনি দি দিম এতিয়া ইয়াত মই কৰ্নফ্লোৰখিনি মিক্স কৰি দিম ইয়াতে মই অলপ অলপকৈ পানী দিয়ে পানী বেছি নিদিব দেখিছেন ঘোলটো ইমানটো পানীখিনি ইমানখিনি দিলে হ'ব এতিয়া ইয়াত মই মিক্স কৰি ৰখা মছলাখিনি দিম এতিয়া ইয়াত মই জোখমতে নিমখ দিম ইতিমধ্যে মোৰ বেটাৰটো হৈ গ'ল এতিয়া মই ইয়াত কুটি ৰখা ধনিয়া পাত পিয়াজ আৰু কেঁচা জলকীয়া এইখিনি মই দি ধুনীয়াকৈ মিক্স কৰি ল'ম যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই দেন প্লিজ সাবস্ক্ৰাইব মাই চেনেল আৰু যদি মোৰ ভিডিওটো ভাল লাগে তেতিয়া হলে আপোনালোকে লাইক কৰিব আৰু কেনেকুৱা পালে মোক কমেন্ট বক্সত গৈ কমেন্ট কৰিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব যাতে মই যি ভিডিও দিও আপোনালোকে তাৰ নটিফিকেশন পাই যায় এতিয়া মই এখিনি আধা ঘণ্টাৰ বাবে ঢাকি ৰাখিম গেছত পানী বহাই দিছো মেগীখিনি বইল কৰিবলৈ মেগীখিনি এনেকৈ অকমান ভাঙি দিব হাতেৰে ইতিমধ্যে মেগী সিজি গৈছে এই চব এইখিনি মই এতিয়া পানীৰ পৰা টুকি ল'ম মই গেছ অফ কৰি পানীৰ পৰা টুকি ল'ম এইখিনি যেতিয়া ঠাণ্ডা হ'ব মই বনাই থোৱা বেসন কৰ্নফ্লোৰ বেটাৰত এয়া মই দি লৈ
ভালদৰে সানি পকৰা বনাম এইখিনিতে অলপমান ঠাণ্ডা হ'বলৈ দি দিছোঁ মেগীখিনি অলৰেডি ঠাণ্ডা হৈ গ'ল এতিয়া মই বনাই থোৱা বেটাৰখিনি ঢালি মিক্স কৰি লম ভালদৰে আৰু ইয়াত মই মেগী মছলা আছিলে সেইখিনি দি দিম ভালদৰে সানি ল'ম ইতিমধ্যে মোৰ সনা হৈ গ'ল আৰু ইপিনে মই গেছত তেল গৰম কৰি ল'লোঁ এতিয়া মই পকৰাখিনি ভাজিম এনেদৰে মই দি ভাজি ল'ম খাই বিৰাটেই টেষ্টি আপোনালোকে বনাব ঘৰত আৰু বেছি কষ্টও নহয় যিহেতু ল'ৰা ছোৱালীয়ে সৰু সৰু বাচ্চাই মেগী খাই ভালেই পায় গতিকে এনেকুৱা পকৰা যদি বনাই দিয়ে ভাল পাব যদি জ্বলাটো দিব নিবিচাৰে নিদিব ইতিমধ্যে মোৰ হৈ গ'ল এয়া চাওকচোন কি ধুনীয়া সুন্দৰ লাগিছে দেখিবলৈ আৰু এনেদৰে আপোনালোকে বনাই ইয়াৰ সোৱাদ ল'ব থেংক ইউ so much মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে